हेलो गाइस वेलकम टू मानी बोल गुटिका आपनके साथ थन ब्लॉग्स गुटिका ब्लॉग भिडियो नुबे भिडियो तो आरंभ गाइस মই আছো এতিয়া ঘৰত আপোনালোকে চাই আছে থন ব্লগস গতিকে বৰ্তমান আমি জীৱনত কি কৰিব বিচাৰ কোনে মানে লাইফত আমি সদায় সাকসেস কৰিব বিচাৰো আপোনালোকে সাকসেস হ'বলৈ কিমান প্ৰয়োজন হ'ব কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিবলৈ জনাব বৰ্তমান এবিলে আহিল আমাৰ মাঘৰ বিহু কালি বৰ্তমান কালিবৰা মাঘৰ বিহু লাগিল আৰু খানা খাব লাগিল গাহৰিৰ লগত হয়নে কি আমাৰ ৰাইজে খানা খাব গাহৰিৰ লগত খানা খাব গাহৰি পো যেনেজি আমাৰ ৰাইজৰ ফালৰ পৰা আহে খানা খায় সেইটো আপোনালোকৰ ফালে কিজানি নাখায় বা আপোনালোকে লগ বন্ধুৰ সৈতে খায় বৰ্তমান আৰু এফালে এনেকৈ আছো আৰু বৰ্তমান ভিডিঅ'বোৰ চাই ভাল পায় নে বেয়া পায় সেইটো কমেন্ট কৰিব জনাব গাইছ আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে কমেন্ট কৰিব ওকে আৰু ভিডিঅ'বোৰ শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে শেষলৈকে চালেহে ভিডিঅ'টো মজা হ'ব পিছে আপোনালোকে ঘৰত থাকি কি কৰি আছে ফাইনেল এক্সাম আহিছে পঢ়িব লাগে এতিয়া পঢ়া হোৱা নাই গতিকে আপোনালোকে সকলোৱে পঢ়ি থকা আৰু সকলোৱে আগবাঢ়ি যোৱা সেইটো কামনা কৰিলে আপোনালোকে বৰ্তমান জীৱনত তুমি যদি নিজৰ লাইফটো তুমি যদি ভাল কৰিব পাৰা নাই এতিয়ালৈকে তুমি নিজকে সময় দিব লাগিব তেতিয়াহে তুমি লাইফটো এনজয় কৰিব পাৰিবা বা সফল হ'ব পাৰিবা তেতিয়া আপোনালোকে সফল হ'ব পাৰিবা সেইটো লাইফটো কেতিয়াও নিজকে নকাবা যে মোৰ মুৰ্গীকেইটা বৰ্তমান একমাহ হ'ব আৰু আপোনালোকে চাব নেকি মুৰ্গীকেইটা মুৰ্গী কেনেকৈ থৈ দিছোঁ ইয়াতে মানে কি হৈছে মানে ঠাণ্ডা দিনত মুৰ্গীবোৰৰ বেমাৰ হয় সেইটোৰ কাৰণে আমি মুৰ্গীবোৰক এনেকৈ থৈ দিছোঁ বৰ্তমান যিটো মানে মুৰ্গীৰ বেমাৰটো কমি যায় সেইটো কাৰণে আমি তাৰ মুৰ্গীকেইটা বাচি থাকে তাৰ কাৰণে আমি জাল মেৰে মানে তেওঁলোকক বান্ধি থৈছোঁ এনেকৈ বান্ধি থৈছোঁ আপোনালোকৰ যদি বেমাৰ হৈছে এনেকৈ আপোনালোকে সকলোৱে এনেকৈ জাল মেৰে পেনে বান্ধি থৈ দিব তেতিয়া তোমাৰ বাচি থাকিব তেতিয়া তোমাৰ ভাল হ'ব আৰু পাছত এনেই গ'লেতো এনে বৰবাদ হৈ যায় বস্তুবিলাক তাৰ কাৰণে আপোনালোকে সকলোৱে এনেকৈ মেৰে পেনে বান্ধি থ'ব আপোনালোকে সকলোৱে মৰম দিব আগবাঢ়ি যাবলৈ আপোনালোকে কামনা কৰিব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ আৰু ছাবস্ক্ৰাইব লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ চাই যদি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ ভাৰত মাতৃ কি জয়